লুচেণ্ট চিকেৰ হাৰাপ্পান চিভিলাইজেশ্যনখিনি অলৰেডি আলোচনা কৰা হৈছে। আজিৰ এইটো ভিডিঅ'ত বেদিক যিটো কালচাৰ আছিল 1500 BCৰ পৰা 600 BCলৈকে এইখিনি আলোচনা কৰা হ'ব। অৰ্থাৎ লুচেণ্ট চিকেৰ যিখিনি বেদিক কালচাৰ আছে ইয়াৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট হয় মই আপোনালোকক হাইলাইট কৰি দিম, আপোনালোকে লগে লগে হাইলাইট কৰি ল'ব, ঠিক আছে। আপোনাক গোটেইখিনি পঢ়িব নালাগে, ইয়াতে আপুনি কনফিউজ হৈ যাব। প্ৰথমতে আছে আপোনাৰ অৰিজিনেল হোম অফ আৰিয়ানসকল ক'ৰ পৰা আহিছিল ইয়াতে আপোনাক চাব লাগিব। ইয়াতে আপুনি এইখিনি আস্থানি ল'ব। একৰ্ডিং টু পপুলাৰ বিলিফ দ্য আৰিয়ান আৰ ছাপ'জ টু মাইগ্ৰেটেড ফ্ৰম চেণ্ট্ৰেল এছিয়া, অৰ্থাৎ চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিল, এইটো আপোনালোকে আস্থানি ল'ব, ঠিক আছে। ইয়াতে কেতিয়া আহিছিল 2000 BC টু 1500 BC, এইটো আপুনি BCটো মনত ৰাখিব পাৰে আৰু আহিছিল চেণ্ট্ৰেল এছিয়াৰ পৰা, এইটো আপুনি আস্তি ল'ব। ইয়াৰ পিছতে ইয়াতে আপুনি আজ দিব বগাস্কা ইনস্ক্ৰিপশ্যন, যিটো শিলালিপি আছিল এছিয়া মাইনৰ তুৰ্কী, হুইচ মেনশ্যন ফৰ বেদিক গডছ ইন্দ্ৰা, বৰুণা, মিত্ৰা এণ্ড নাচাত্যাছ। অৰ্থাৎ ইয়াতে প্ৰশ্ন সুধিব পাৰে যে চাৰিটা গডৰ কথা মানে কোনটো ইনস্ক্ৰিপশ্যনত মেনশ্যন কৰা আছিল, এইটো আপোনাৰ বগাস্কাই ইনস্ক্ৰিপশ্যন, এইটো আপোনালোকে আজ দি ল'ব। তাৰপিছত ইয়াতে বেদ কেইটা আপোনালোকে দাগ দিব। দেয়াৰ আৰ 4 বেদাস, ঋগ বেদা, সাম বেদা, য়েজুৰ বেদা এণ্ড অথৰ বেদা, ঠিক আছে। চাৰিটা বেদ আপোনালোকে হয়তো আগৰে পৰা জানে, এইটো আপোনালোকে আজ দি ল'ব, ঠিক আছে, জানিবৰ কাৰণে। তাৰপিছত ইয়াতে আপোনালোকে দাগ দিব ঋগ বেদাত কেইটা মানে হাইমেন্স আছে, 1028 হাইমেন্স আছে আৰু 10টা মণ্ডলত ভাগ কৰা হৈছে, এইটো আপোনালোকে দাগ দিব। তাৰপিছত ইয়াতে আজ দিব আপোনালোকে দ্য হাইমছ অফ ঋগ বেদা ৱেৰ ৰিচাইটেড বাই হোত্ৰী, মানে কোনে আবৃত্তি কৰিছিল ঋগ বেদা, এইটো আপোনালোকে আজ দি ল'ব, ঠিক আছে। ঋগ বেদা ৱেৰ ৰিচাইটেড বাই হোত্ৰী, এইটো আজ দিব। তাৰপিছত ইয়াতে অজুৰ বেদা যিটো আছে এইটো কোনে আবৃত্তি কৰিছিল, এইটো আপোনালোকে আজ দিব ইয়াতে দ্য হাইমছ ৱেৰ ৰিচাইটেড বাই আধা ভাৰুচ, এইটো আপোনালোকে আজ দিব। তাৰপিছত ইয়াতে প্ৰতিটো বেদৰ কিছুমান টেক্সট আছিল, যেনেকুৱা ঋগ বেদৰ আছিল আইতাৰিয়া এণ্ড কৌশিটিকি, এইবিলাক আপোনালোকে আজ দিব। তাৰপিছত সাম বেদাৰ আছিল যিটো এনেকৈ আজ দিব। তাৰপিছত অজুৰ বেদাৰ আছিল ছাতাপাঠা, তাৰপিছত অথৰ্ব বেদাৰ আছিল গোপাঠা, এইবিলাক আপোনালোকে আজ দিব, ঠিক আছে, এক্সামত আহি যায় এইবিলাক। তাৰপিছত ইয়াতে উপনিষদ দিব, দেয়াৰ আৰ 108 উপনিষদ, এইবিলাক আপোনালোকে মনত ৰাখিব, ঠিক আছে। 108টা উপনিষদ আছে। তাৰপিছত এইবাৰ আহিল বেদাংগাছ আছে 6টা। বেদাংগাছ হৈছে বেদৰে এটা অংগ, ঠিক আছে, আপোনালোকে এইবিলাক মনত ৰাখিব। ইয়াতে ইম্পৰ্টেণ্ট যিকেইটা হয় মই আপোনালোকক আজ দি দিছোঁ, ঠিক আছে। ইয়াতে আপোনালোকে 3 নম্বৰ চাব ব্যাকৰণা, গ্ৰামাৰ যিটো কোৱা হয়, এইটো লিখিছিল আপোনাৰ পাণিনি লিখিছিল আস্থাদায়ী, ঠিক আছে। দ্য ওল্ডেষ্ট গ্ৰামাৰ অফ দ্য ৱৰ্ল্ড, এইটো আপোনালোকে আজ দিব, মষ্ট ইম্পৰ্টেণ্ট। কি দিব নিৰুক্তা, দ্য ওল্ডেষ্ট ডিকশ্যনাৰী অফ দ্য ৱৰ্ল্ড, এইটো আপোনালোকে আজ দিব, ঠিক আছে। দ্য ওল্ডেষ্ট ডিকশ্যনাৰী অফ দ্য ৱৰ্ল্ড আছিল এইটো আপোনাৰ নিৰুক্তা। তাৰপিছত এইবাৰ আহিল ৰামায়ণ লিখিছিল আপোনাৰ বাল্মীকি, এইটো আছিল দ্য ওল্ডেষ্ট ইপিক অফ দ্য ৱৰ্ল্ডৰ একেবাৰে ওল্ডেষ্ট ইপিক হয়, এইটো একেবাৰে পুৰণি। ইয়াতে শ্লোক আছে আপোনাৰ 24,000, এইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত মহাভাৰতত আপোনালোকে চাব, মহাভাৰতটো হৈছে দ্য লংগেষ্ট ইপিক অফ দ্য ৱৰ্ল্ড, আটাইতকৈ মানে এইটো লংগেষ্ট ইপিক হয় মহাভাৰতটো। ইয়াতে আপোনাৰ শ্লোক আছে 1,00,000 শ্লোক আছে, এইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত ইয়াতে আৰু এটা আজ দিব ভগৱত গীতা যিটো আছে, ভগৱত গীতা ইজ এক্সট্ৰেক্টেড ফ্ৰম দ্য বিষ্ণা পাৰ্বণ মহাভাৰতা, মানে মহাভাৰতৰ এটা চেপ্টাৰ আছে বিষ্ণা ভাৰত, তাৰ পৰা যিটো ভগৱত গীতা আছে ভগৱত গীতাটো এক্সট্ৰেক্ট কৰা হৈছে, ঠিক আছে, এইটো আপোনালোকে আজ দিব। তাৰপিছত ইয়াতে আপোনালোকে আজ দিব শান্তি পৰ্বণ যিটো আছে, এইটো হৈছে মহাভাৰতৰ আটাইতকৈ লাৰ্জেষ্ট চেপ্টাৰ, ঠিক আছে, এইটো আপোনালোকে আজ দিব। তাৰপিছত ইয়াতে অল্ডেষ্ট পৌৰাণিক টেক্সট কোনটো হয়, মৎস্য পুৰাণা, এইটো আপোনালোকে আজ দিব। তাৰপিছত ইয়াতে কিছুমান ফিলচফিৰ নাম দিয়া আছে, এইবিলাক মষ্ট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। প্ৰথমতে দিয়া আছে সংখ্যা দৰ্শনা, এইটো আপোনাৰ ফাউণ্ডাৰ আছিল কপিলা, এইবিলাক বেছিক টেক্সট নালাগে, আপোনাৰ ফাউণ্ডাৰ চাব, ঠিক আছে। য়োগা দৰ্শনা, এইটো আছিল আপোনাৰ পতঞ্জলি, ইয়াতে এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াতে আপোনালোকে 6 নম্বৰটো চাব, ঠিক আছে, বেদান্ত, এইটো আছিলে আপোনাৰ বেদাৰায়ণা, এই তিনিটা আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট চাব। ইয়াতে 1, 2 and 4, 6 যিটো আছে এই তিনিটা চাব। তাৰপিছত ইয়াতে কিছুমান ঋগবেদিক নেম দিয়া আছে, এইবিলাক আহে ঋগবেদিক নেম দিয়া আছে, ইয়াতে মডাৰ্ণ নেম আহে, ঠিক আছে। এইবিলাক ৰেজুন আপোনাক চাব নালাগে, ঋগবেদিক নেম আৰু মডাৰ্ণ চাব। ইয়াতে মই আজ দি দিছোঁ কোনকেইটা চাব, ইয়াতে আপোনালোকে সিন্ধু চাব, সিন্ধুৰ মডাৰ্ণ নাম হৈছে ইণ্ডাছ। তাৰপিছত ইয়াতে আপোনালোকে ভিটাষ্টাটো চাব, ভিটাষ্টা হৈছে আপোনাৰ ঝেলাম, আৰু ইয়াতে
এইটো চাব চেন আপ যিটো আছে মডাৰ্ণ নেম এইটো হৈছে আশিকানি এই তিনিটা চাব বেছিভাগ টাইমতে এই তিনিটাই আহে বাকীবিলাক আপোনালোকে সময় পালে চাব পাৰে ভেদিক কালচাৰৰ এইকেইটাই ইম্পৰ্টেণ্ট আছিল গোটেইখিনিৰ পৰা এক্সামত নাহে গতিকে যিখিনি ইম্পৰ্টেণ্ট হয় মই এইখিনি আপোনালোকক আস্থানি দিলোঁ বা হাইলাইট কৰি দিলোঁ আপোনালোকে এইখিনি চালে হৈ যাব ঠিক আছে নেক্সট ভিডিঅ'ত কি আছে আপোনাৰ মহাজনপদৰ পিৰিয়ড যিটো আছে লুচেণ্ট জিকৰ এইটো আলোচনা কৰিম চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ